Hello everyone, welcome back to the channel. তো বন্ধুসকল আজি আমি আলোচনা কৰিম সেনজেন্টা কোম্পানীৰ একটাৰা বুলি দৰৱ এটা ওপৰত। একটাৰা দৰৱটোনো কি, ইয়াক ক'ত ব্যৱহাৰ কৰিব পাৰি, কি বেমাৰ লাগিলে ইয়াক ব্যৱহাৰ কৰিব লাগে, কোনবোৰ পোকৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ কেমিকেল কম্পোজিশননো কি, ড'জ আৰু দাম গোটেই কথাখিনি জানিম। তেন্তে বলক কথাখিনি লৈ আগবাঢ়ো। তো বন্ধুসকল একটাৰা দৰৱ হৈছে এটা ইনসেক্টিসাইড দৰৱ যিয়ে বিভিন্ন ফচলত লগা পোক পতংগক মাৰে, বিশেষভাৱে সাকিং পেষ্টবিলাকক মাৰে। সাকিং পেষ্ট মানে ধৰি লওক ফচলক ৰস শুহি খোৱা পোকবিলাকক টাৰ্গেট কৰে আৰু বেলেগ কিছুমান পোককো টাৰ্গেট কৰে, যেনে ইংলিছত জেচিড মানে ফৰিং জাতীয় পোক, এফিড মানে থপাকে লগা পোক, হোৱাইট ফ্লাই মানে বগা মাখি জাতীয় পোক, মস্কিটো বাগ, লিফ হপাৰ ইত্যাদি। এতিয়া আহিছোঁ একটাৰা দৰৱটো এবাৰ ব্যৱহাৰ কৰিলে কিমান দিনলৈকে কাম কৰে। তো বন্ধুসকল একটাৰা দৰৱটো আপোনালোকে ফচলসমূহত প্ৰথম ব্যৱহাৰ কৰাৰ লগে লগে 24 ঘণ্টাৰ ভিতৰত ইয়াৰ ৰিজাল্ট দেখা আৰম্ভ কৰি দিব আৰু ইয়াৰ জালটো মিনিমাম এসপ্তাহলৈকে থাকে। এতিয়া আহিছোঁ ইয়াৰ কম্পজিশ্যনৰ ওপৰত। ইয়াতনো এনেকুৱা কি কম্পজিশ্যন আছে যিয়ে নেকি ই অতি সোনকালে ৰিজাল্ট দিব পাৰে। তো বন্ধুসকল একটাৰা দৰৱটোত থিয়ামেথক্সিম 25% বুলি কম্পজিশ্যন আছে যিয়ে ব্ৰড স্পেক্ট্ৰাম চিষ্টেমিকভাৱে কাম কৰে। তাৰপিছত আহিছোঁ কোনবোৰ শস্যত আপোনালোকে এই দৰৱটো ব্যৱহাৰ কৰিব পাৰিব। একটাৰা দৰৱটো আপোনালোকে বিভিন্ন শস্যত দিব পাৰিব, যেনে চয়াবিন খেতিত, গোমধান খেতিত, জলকীয়া খেতিত, মটৰ খেতিত, বিলাহী, বেঙেনা, তিয়ঁহ, লাও, ভেন্দি আৰু বিভিন্ন চব্জি খেতিত ব্যৱহাৰ কৰিব পাৰিব। একটাৰা দৰৱটো আপোনালোকে ফুল গছৰ পুলিবিলাকতো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আহিছোঁ এতিয়া ড'জ, চাইজ আৰু দাম হ'বলৈ। একটাৰা দৰৱটো আপোনালোকে একেবাৰে সৰু চাইজ মানে 5 গ্ৰাম পৰা 5 কেজিলৈকে পাব আৰু একেবাৰে সৰু চাইজটো মানে 5 গ্ৰামটো দাম হৈছে মাত্ৰ 30 টকা। এতিয়া আহিছোঁ ড'জৰ ক্ষেত্ৰত। 2 লিটাৰ পানীৰ কাৰণে আপোনালোকে 1 গ্ৰাম একটাৰা দৰৱটো দিব, মানে 0.5 গ্ৰাম পাৰ লিটাৰ, আৰু এই সৰু 5 গ্ৰাম পেকেটটো আপোনালোকে 10 লিটাৰ পানীত মিলাই স্প্ৰে কৰিব পাৰিব। যিহেতু একটাৰা দৰৱটোত থিয়ামেথক্সিম 25% আছে বাবে ই অলপ বাগানৰ মহৰ ক্ষেত্ৰতো কাম কৰিব, মানে হেল'পেলটিছ বেমাৰ ক্ষেত্ৰত কম পৰিমাণে হ'লেও কাম কৰিব, কিন্তু অন্য ফচলসমূহতকৈ বাগানৰ ড'জটো বেছি দিব লাগে। তো বন্ধুসকল একটাৰা দৰৱটোৰ বিষয়ে গোটেই কথাখিনি ক'লোঁ, আৰু আপোনালোকক যদি এই দৰৱটোৰ বিষয়ে বা অন্য কিবা দৰৱৰ বিষয়ে কথা জানিব লগা আছে তেন্তে কমেণ্ট কৰিব পাৰে। যিমান পাৰোঁ আমি কমেণ্ট ৰিপ্লাই দি সহায় কৰাৰ চেষ্টা কৰিম। তো বন্ধুসকল আজি ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত নতুন টপিক লৈ। তেন্তে আজিলৈ ধন্যবাদ।